দাস হয় হয় মোৰ এটা অসুখ হৈছে টিউমাৰ হৈছে এইটো হোৱাৰ আমাৰ এবছৰমানেই হ'ল ট্ৰিটমেণ্ট কৰি আছোঁ ভাল পোৱা নাই এতিয়ালৈকে আৰু এটা অপাৰেশ্যন কৰিব লাগে তাৰ বাবে পইচা বহুত দৰকাৰ হৈছে অসম চৰকাৰক মই এটাই আহ্বান মোক যাতে সোনকালে সুস্থ কৰিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এটা অনুৰোধ মোক যাতে সোনকালে সুস্থ কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ মোৰতো এবছৰতকৈ বেছি হ'ল এতিয়া চিকিৎসা কৰি আপুনি সুফল পোৱা নাই এতিয়ালৈকে বিষ হয় অলপ ভৰিটো ফুলি যায় বিষ হয় গাঁৱৰ ৰাইজে কিছুমান সহায় কৰিছে হয় হয় বহুত ধৰণৰ প্ৰয়োজন আৰু যে সহায় কৰে আপোনালোকে তাৰ বাবে অনুৰোধ জনাইছোঁ সুৰেন দাস মোৰ সন্তানৰ অসুখ হৈছে আজি 1 বছৰ দিন তাকে ইমান চিকিৎসা কৰিছোঁ এতিয়ালৈকে ভাল হোৱাই নাই তাকে এতিয়া ৰাইজকে সহায় বিচাৰিছোঁ অকণমান যি হওক পইচা দিছে ৰাইজকনো কিমান বিচাৰিব তাৰপিছতে কালি দিয়া ডিব্ৰুগড়ৰ পৰা আনিছোঁ আজি আকৌ দিনটো ৰাতিটো অসুবিধা ল'ৰাৰ লগত টোপনি খতি তাকে চাই এতিয়া আকৌ ৰাইজে যোগাযোগ কৰি এতিয়া আনিছে এতিয়া এইখিনিকে মই মাছ মুঠি মাৰি আৰু তাকে বিকি কিনি আনো আৰু তাকে এতিয়া এইকেইদিনে ল'ৰাৰ লগতে মাছলৈ যাব পোৱা নাই চৰকাৰকনো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ তাকে পাৰিলে অকণমান কি হয় যোগাযোগ এটা কৰি দিয়ক নহ'লে উপায় নেদেখিছোঁ আজি এবছৰ দিন টিউমাৰ অসুখত ভুগি বহুত জৰাজীৰ্ণ অৱস্থাত পৰিছে সেয়েহে এওঁক চিকিৎসাৰ কাৰণে দেউতাকে মাটি 2 বিঘা আছিল তাক বিক্ৰী কৰিলে আৰু নিজৰ হাল বোৱা গৰু আছিলে তাকো বিকি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ট্ৰিটমেণ্ট কৰিছে কিন্তু সদ্যহতে এই ট্ৰিটমেণ্টত ল'ৰাটোৱে কেতিয়াও আৰোগ্য হোৱা নাই সেয়েহে গাঁৱৰ ৰাইজেও দুবাৰকৈ পইচা পাতি তুলি মেডিকেল চিকিৎসা কৰিছোঁ তাতো গাঁৱৰ ৰাইজৰ ফালৰ পৰা সফল হ'ব পৰা নাই যিহেতু বহুত পইচাৰ আৱশ্যক সেয়েহে আমি সাংবাদিকক মাতি আনি পিনি এই ল'ৰাটোৰ কাৰণে অসম চৰকাৰলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অসমৰ ৰাজ্যবাসীলৈও বিনম্ৰ অনুৰোধ জনাইছোঁ যিমানখিনি টকা প্ৰয়োজন হয় সিমানখিনি টকা অসমবাসী ৰাইজৰ তৰফৰ পৰা আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা পাই এই ল'ৰাটোক যাতে আমি ভৱিষ্যতলৈ উন্নতি কৰিব পাৰোঁ তাকে আমি অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ